morning and welcome to my YouTube channel. বৰ্তমান হাইৱেত আছো কোনো সাউন্ড পোৱা নাই বিকজ আজি সানডে কাৰণে এঠাইত যাবলৈ ওলাইছো ভাবিছিলো ক'ত যাম প্লেনিং কৰোতে ফট কৰি মনত পৰিলে এটা ধুনীয়া প্লেচ আছে আমাৰ ইয়াতে সো সেই প্লেচটোত আজি যাম হয় প্লেচটো এক্সপ্লোৰ কৰিম আৰু প্লেচটোৰ নাম বৰ্তমান মই নকওঁ যেতিয়া মই তাতে যাম দেন তেতিয়া আমি তাত গ'লে আপোনালোকক মই দেখুৱাম প্লেচটোৰ নামো কম সব কম এণ্ড আজি সানডে কাৰণে মোৰ লগৰ ল'ৰা এটা মানে লগৰ ল'ৰা বুলি নহয় ভাইটি হয় আৰু সো তাকো লৈ ওলালো আমি যাম 30 কিলোমিটাৰ ডিস্টেন্স না 30 কিলোমিটাৰ ডিস্টেন্স আমি কভাৰ কৰি পেলাই যিটো জায়গাত আমি গৈ আছো আৰু সেই জায়গাটো বহুত ধুনীয়া হয় তো তাৰ ৰাস্তাবিলাক বহুত ধুনীয়া আপোনালোকক মই দেখুৱাম দেন থাকিব মোৰ লগত ডিস্টেন্স মানে কি আৰু হৌ পাহাৰখন দেখিছে সেই পাহাৰখন পাই গ'লেই মানে আমি আৰু পাই গ'লো আৰু মানে সেই চাইডেদি এটা ৰাস্তা আছে আৰু ধৰি লওক আৰু 10-15 কিলোমিটাৰমান সোমোৱাৰ পিছত পাই যাম আৰু আমি জেগাখিনি তো ব'লক গৈ থাকোঁ চাই থাকক আপোনালোকেও ব'লক আমাৰ লগতে যাওক আৰু চাওঁ কিমানখিনি যাব পাৰোঁ জায়গা দেখা পাইছে বহুত ধুনীয়া মোৰ পিছফালে মানে আপোনালোকো আহিব এইটো কাৰ্বি আলং ৰোড হয় আপুনি এফালে ডিফু ডিমাপুৰ সব যাব পাৰিব এণ্ড জায়গাটো ইমান ধুনীয়া জায়গা নহয় চালে গম চাওক না চাওক ইমান ধুনীয়া জায়গা চাওক চ' সেইকাৰণে অলপমান ৰখিলোঁ ইয়াতে ৰখাৰ কাৰণ সেইটোৱে জায়গাখিনি অলপমান ফটোশ্বুট কৰিলোঁ মানে ফটো উঠিবলৈ মন আছিলে বহুত ধুনীয়া জায়গা আৰু ধুনীয়া জায়গা দেখিলে এনেও ফটো উঠিব মন যায় ন চ' সেইকাৰণে ফটো উঠিলোঁ চ' এইটো মেইন হাইৱে হয় তো ইফালে গাড়ী এনি টাইম আপ ডাউন হৈ আছে অলপ ৰিক্সো হৈ যায় ব্লগিং কৰি থাকিবলৈ কাৰণ বিকজ একো দেখা পোৱা নাযায় যি স্পীডত গাড়ীবোৰ আপ ডাউন কৰি আছে তো চাওক এবাৰ জাগাটো চাওক দেখুৱাই আছোঁ চাওক ৱেলকাম টু আকাশী গংগা একচুৱেলি মই আহিছিলোঁ আকাশী গংগাত এণ্ড আকাশী গংগা কিয় আহিছোঁ তাৰ বিষয়ে কৈ আছোঁ একচুৱেলি এইটো এটা শিৱ মন্দিৰ হয় না তো শিৱ মন্দিৰ হয় দেন এই শিৱ মন্দিৰত আপোনালোকে ইয়াত যদি চাবলৈ বিচাৰে ভিউজবিলাক বা ইয়াৰ দৃশ্যবিলাক চাব বিচাৰে দেন শিৱৰাত্ৰিৰ সময়ত আহিব শিৱৰাত্ৰিৰ সময়ত বহুত ডাঙৰ মেলা হয় এইবিলাক দেখিছে ইয়াত যিমানবোৰ এৰিয়া আছে এই গোটেই এৰিয়াতে ডাঙৰ মেলা হয় এণ্ড মন্দিৰৰ ভিতৰত যাওঁ বলক আৰু ভিতৰত আৰু কিবা কিবি আছে দেখুৱাই আছোঁ বলক ভিতৰত এণ্ট্ৰি কৰি দিলোঁ বলক ভিতৰৰ অলপমান সৌন্দৰ্য দেখুৱাই আছোঁ
এখন সৰু সুৰা পাৰ্ক টাইপ আছে য'ত আপোনালোকে যদি মেলাত আহে শিৱৰাত্ৰিৰ যদি মেলাত আহে দেন দেখা পাব মেলাত বহুত ধুনীয়াকৈ সজোৱা আছে গোটেইখিনি বহুত চাফা নিট এণ্ড ক্লিন হয় চ' বহুত ভাল লাগিছে আহি আপোনালোকো আহিব আহক এণ্ড ইয়াৰ সৌন্দৰ্য উপভোগ কৰক বহুত সব দেখুৱালোঁ এণ্ড এতিয়া যাওঁ আকাশী গংগাৰ চবতকৈ ধুনীয়া ঠাইখিনিলৈ ব'লক গৈ থাকোঁ ভাল লাগিছে চ' বৰ্তমান আছোঁ একদম চবতকৈ ধুনীয়া ঠাইখিনিত আৰু দেখুৱাই আছোঁ চাওক সেইটো একচুৱেলি আগতে কি আছিলে আগতে যেতিয়া প্ৰথম আহোঁতে তেতিয়া মানে বহুত ডাঙৰ আছিলে এই জলপ্ৰপাতটো বহুত ডাঙৰ আছিলে বাট এতিয়া ভাগৰ লাগি গ'ল কিমান ওপৰত উঠিছোঁ একচুৱেলি আগতে বহুত ডাঙৰ আছিলে বাট এতিয়া অলপমান সৰু হৈ গ'ল তাৰ ভিউজ দেখুৱাই আছোঁ মই চাওক একচুৱেলি ইয়াত আহি বহুত ভাল লাগিছে মোৰ বহুত ভাল লাগিছে আৰু মানে ইয়াতে আৰু এটা বস্তু নতুন কৰি দেখিবলৈ পাইছোঁ ইয়াতে বান্দৰ চ' মোৰ ভাইটিটোক সোধোঁ তাৰ কেনেকুৱা লাগিছে এই ঠাইখনো বহুত মজা লাগিছে কি ক'ম মানে এনেকুৱা ঠাই পাবলৈ বহুত টান সেইটো কাৰণে আপোনালোকে আহক যদি চাবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে মই ৰিকমেণ্ড কৰিম ৱাটাৰফল ৰিকমেণ্ড কৰিম আকাশী গংগা এণ্ড আৰু এটা ঠাইত গৈছিলোঁ বাট তাতে মোৰ কোনো ইউটিউব চেনেল নাছিলে বহুত আগতে যোৱা ভেলুঘাট বুলি কয় ভেলুঘাটত এটা বহুত ডাঙৰ ৱাটাৰফল আছে যেনেকৈ লাইক বাহুবলীত যেনেকৈ ৱাটাৰফল দেখা পাইছিলে তেনেকুৱা এটা ডাঙৰ ৱাটাৰফল আছে চ' খুব ভাল লাগিছে ইয়াত আহি থাকিবলৈতো বহুত মন গৈছে বাট সন্ধিয়া হওঁ আৰু সন্ধিয়া হ'লে কি হয় জানেনে ইয়াতে যোনটো আমি ৰাস্তা দি আহিছিলোঁ সেই ৰাস্তা দি হাতী ওলায় চ' অলপ আগতে আমাক তাতে আমি অলপমান ফটোশ্বুট কৰি থাকোঁতে আমাৰ পুলিচবোৰে আমাক কৈছিলে যে ইয়াতে বেছি টাইম থাকিব নালাগে ইয়াতে হাতী ওলায় চ' আমি আহিলোঁ সোনকালে আহি পেলাই আমি ইয়াৰ পৰা যামগৈ এতিয়া ওলাই যাম আৰু যিমানখিনিলৈকে সৌন্দৰ্য উপভোগ কৰিব লাগে কৰাইছোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত জনাই দিব এণ্ড ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিৰ কাৰণে ইয়াতে অলবিদা বাই বাই এণ্ড তাৰ কিছুমান ভিউজ মই দেখুৱাই আছোঁ